हेलो फ्रेंड्स কি খবৰ আশা কৰিছো সকলো ভালে আছে আজি এটা ভাল ভিডিঅ' বনাবলৈ গৈছো আৰু সকলোৱে জানে আজি আমাৰ ৰঙালী বিহুৰ দ্বিতীয় দিন আজি আপোনাৰ গৰু বিহু হয় আৰু এই গৰু বিহুৰ দিনাখন আমাৰ অসমীয়াৰ ৰীতি-নীতি পৰম্পৰাৰ মতে আমাৰ গৰু গাইক আজি পৰিষ্কাৰকৈ গা পা ধোৱা হয় মাহ হালধিৰে ভালকৈ গা পা ধুৱাই আজি নতুন পঘাৰে গৰু ঘৰলৈ আদৰি অনা হয় আৰু গৰু পূজা কৰা হয় তাৰে কিছু দৃশ্য আপোনালোকক দেখাবলৈ গৈছো বলক আমি পলম নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে গাই গৰুখিনি খুলি লওঁ আৰু আমাৰ ঘৰৰ ওচৰতে এটা ডাঙৰ পুখুৰী আছে এই পুখুৰীটোৰ ওচৰলৈ যাব লাগিব পোনে পোনে সেই পুখুৰীটোৰ ওচৰলৈ গৈছোঁ আমি গৰুখিনি কেনেকৈ গা পা ধোৱাৰ পিছত আমাৰ এই এইডাল কয় মাখিলতী বুলি কয় আৰু এই মাখিলতীয়ে যদি গৰু গাইক অলপ জাৰি দিয়া হয় বা কোবাই দিয়া হয় তেতিয়া বছৰ দিনলৈ এই গৰু গাই মানে যিবোৰ মহ আহে সেই গৰু গাইখিনি খাব নোৱাৰে আৰু লগতে গৰু গাই বেমাৰ আজাৰো কিছু ৰোগমুক্ত হয় আৰু এটা আছে আমাৰ দীঘলতি বুলি কয় আৰু এই দীঘলতিডালে যদি গৰু গাইক জাৰি দিয়া হয় বা অলপ কোবাই দিয়া হয় তেতিয়াহ'লে সেই গৰু গাইৰ যিবোৰ ৰোগ ব্যাধি সেই ৰোগ ব্যাধিবোৰ নাইকিয়া হৈ যায় বুলি আৰু গৰু গাই সোনকালে ডাঙৰ দীঘল হয় বুলি আমাৰ অসমীয়া সমাজৰ পৰম্পৰা হিচাপে অতীজৰ পৰা মানি অহা হৈছে মাখিলতী দীঘলতি গৰুখিনিক জ্বালাৰ পিছত কি হয় আমাৰ অসমীয়া সমাজৰ পৰম্পৰা হিচাপে এইদৰে আমাৰ লাও বেঙেনা থেকেৰা আৰু তিতা কেৰেলা আৰু হালধি এই বস্তুখিনি এনেকৈ বনোৱা হয় এই বস্তুখিনিয়ে কি কৰা হয় গৰু গাইখিনি গা পা ধোৱাৰ পিছত আমাৰ লাও হিচাপে লাও খা থেকেৰা খা তিতা কেৰেলা খা বেঙেনা খা হালধি খা বছৰে বছৰে বাঢ়ি যোৱা বুলি কোৱা হয় আমি আমাৰ আজি গৰু বিহুৰ শেষ পৰ্যায়ত উপনীত হৈছোঁহি আমি সন্ধিয়া সময়ত এইদৰে এই নতুন পঘাৰ দেখিছে নতুন পঘাৰে আমাৰ গাই গৰুক আজি পিন্ধোৱা হ'ব বন্ধা হ'ব আৰু লগতে আমি সন্ধিয়া সময়ত যেতিয়া আমি ঘৰলৈ গাই গৰুখিনি ভিতৰলৈ সোমাই নিয়া হ'ব গোহালি বন্ধা হ'ব তাৰ আগতে আমি এইদৰে ফুলাম বিচনীৰে গাই গৰু কেনেকৈ বিচা হয় আমাৰ অসমীয়া সংস্কৃতিৰ পৰম্পৰা মতে অতীজৰ পৰা চলি আহিছে যেনেকৈ এই ৰঙালী বিহুত অথবা বহাগ বিহুত গছেও পাত সলায় মানুহেও নতুন সাজপাৰ পৰিধান কৰে ঠিক তেনেকৈ আজি আমি গৌ মাতাকো এইটো নতুন পঘাৰে বন্ধা হয় আৰু ফুলাম বিচনীৰে বিচি আমাৰ গৌ মাতাক এইদৰে ভৰি ধুৱাই গোহালিলৈ নি সিহঁতে খোৱা বিভিন্ন খাদ্যবস্তু খাবলৈ দিয়া হয়